Hello guys, welcome to Minmay Golaghat vlog. আপোনালোকক স্বাগতম জনাইছো। আজি মই আহি আছো এতিয়া জুৰহাটৰ কলাক্ষেত্ৰ। মোৰ লগত আহি আছে দাদা। এতিয়া আমি গৈ আছো আৰু লগৰ দুজন মান আছে। এই দুজন উঠিবকে গৈ এতিয়া আপোনালোকক দেখুৱাই গৈ আছো ব্লগটো। চাই থাকক আপোনালোকে। এয়া মোৰ লগৰকেইটা আহিলে। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। ইমান ভাল লগা নাই বুলি যাতে জনাব। এটা হৈ পাছত বহি আছে। ছোৱালীতলি পাব পাৰো আমাক সিংগলি লাগে এইবিলাকে ঠাণ্ডা। এতিয়া আমি গৈ আছো লগৰকেইটা উঠালো। কিমান দেৰি হয় নাজানো কিন্তু গৈ আছো আৰু সোনকালে পামগে। দেখুৱাই আছো আপোনালোকক বলক। এয়া আপোনালোকে দেখা পাইছে বৰ্তমান এইখন কাকডঙা দলং। চাই থাকক আপোনালোকে এইখন পাৰ হৈছোঁ আমি কাকডঙা দলং। আমি গৈ আছোঁ এতিয়া কলাক্ষেত্ৰৰ সমন্বয় যোৰহাট কলাক্ষেত্ৰ। এতিয়া আপোনালোকে চাই থাকক। যিমানখিনি পাৰে মানে আহিব কলাক্ষেত্ৰটো চাব। তাত বহুতো কমৰ কথা জানিব পৰা যাব, তাৰপৰা দেখা পোৱা যাব। আমি বেছি ওচৰ নহয়, আমি আছিলোঁ দেৰগাঁৱৰ পৰা আহি আছোঁ এজন দাদাৰ লগত। আপোনালোকে চাই থাকক কলাক্ষেত্ৰটো দেখুৱাই গৈ আছোঁ আমি। এয়া আমি পাইছোঁহি এতিয়া। এতিয়া আমি সোমালোহি সমন্বয় ক্ষেত্ৰ। আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া সমন্বয় ক্ষেত্ৰটো। চাওক পৰিৱেশটো দেখিছে কিমান ডাঙৰ, দেখিছে সুন্দৰ পৰিৱেশ। সেইটো চুকাফা প্ৰেক্ষাগৃহ। আপোনালোকে দেখা পাইছে চাৰিওকাষটো কি সুন্দৰ, গছ গছনিৰ পৰা সুন্দৰ চাফ চিকুণেৰে ভৰা পৰিষ্কাৰ কৰি থৈছে এইফালে চাৰিওকাষে। চাউলুং চুকাফা স্মৃতি সূত। উঠো আমি এতিয়া ওপৰলৈ উঠিছোঁ। চুকাফা চাব লৈছোঁ এতিয়া। কি সুন্দৰভাৱে নিৰ্মাণ কৰিছে মূৰ্তিটো আপোনালোকে দেখা পাইছে। চাৰিওফালে ধুনীয়াকৈ বনাইছে, চাৰিওকাষটো বেৰি দিছে।
মিউজিয়াম 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 গৈ এতিয়া মিউজিয়াম চাম পতাটা কেলে নালিলি পতাটা পকি আছে শাস্ত্ৰ মিলি আছে চাহ আগে বুলি ক'লে কিবা কিবি টিভি আছিলে নাই 20 টকা এটা দি পঠিয়াইছে টকা দি পঠিয়াইছে 20 টকা নাই খোজা হ'লে দিলে যে মই নুখুজিলোঁ মানে ইয়াৰ ৰাতি দেখিবলৈ সুন্দৰ লাগিব কাৰণ লাইটিং দি থৈছে চবফালে এতিয়া দিনত জ্বলোৱা নাই দিনত আকৌ উজ্জ্বলটো নাহে যে আমি ব'লক এতিয়া মিউজিয়ামটোৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ তাত ফোন খালি ইউজ কৰিবলৈ নিদিয়ে মিউজিয়ামৰ পৰা ওলালোঁ কিন্তু মিউজিয়ামৰ ভিতৰত আমাক যিহেতু চাবলৈহে দিছে মোবাইল সোমাবলৈ নিদিয়ে সেইটো কাৰণে আমি সোমোৱা নহ'ল আৰু বস্তু প্ৰায়বিলাক একদম আগৰ দিনীয়া বস্তু পাইছোঁ দেখুৱাই আছোঁ আপোনালোকক মই আপোনালোকক সংগ্ৰহ কৰি হ'লেও ধুনীয়া ধুনীয়া দেখুৱাম অলপ দৌলো হেঁচা খেলি লৈছোঁ মনত আছে নহয় আপোনালোকৰ সৰুকালৰ দৌলো হেঁচা এতিয়া দৌলো হেঁচা খেলিছোঁ এইকেইটাই খেলি আছে এতিয়া আন্ধাৰ হৈ আহিছে আমি ৰুমলৈ যাওঁ ইমানতে যিখিনি দেখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ ভিডিঅ'খিনি দেখুৱাব নাপালোঁ যিহেতু ভিডিঅ'খিনি যদি মোবাইলটো লৈ যাবলৈ পালোঁ বাৰু ফ্লাইট মুড কৰিবলৈ দিয়ে নহ'লে চাইলেণ্ট কৰিবলৈ দিয়ে যদি ভিডিঅ' কৰোঁ তেতিয়া 1000 টকা ফাইন ভৰিব আপোনালোকে সেইটো কাৰণে 1000 টকা দিবলৈও নাই ভিডিঅ'ও নকৰিলোঁ এতিয়া দেখুৱালোঁ বছ পইচাও নাই হাতত পইচা নাই যেনে তেনে টিকেটটো কাটি আহিছোঁ এতিয়া বাহিৰখিনিকে দেখুৱালোঁ আপোনালোককো গৈ থাকোঁ এতিয়া বাহিৰৰ পৰিৱেশটোকে যিমান পাওঁ দেখুৱালোঁ আপোনালোকক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কৰিব দেই মৰম লাগিলে কৰিব বলক বাহিৰখিনিকে দেখুৱাই গৈ আছোঁ আপোনালোকক নাও আমাৰ টাইমটো দেৰি হ'ল বহুত মোকে উঠাই দিলে মোক উঠাই কয় মজা এইয়া ফটো মাৰা প্লেচ স্পেচিয়েল ফটো মাৰিম দিয়া এইখিনি এই ফুলনিখন মই ভৱিষ্যতলৈ পাতি আছোঁ আহোমৰ চিম্বল হয় এইটো এই লোহা তলত তললৈ নাচা যে চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই